নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোলৈ। বৰ্তমান মই আছোঁ 715 নং ৰাষ্ট্ৰীয় ঘাইপথত। নতুন বছৰৰ নতুন আৰম্ভণি কৰিবলৈ মই আজি ফুৰিবলৈ ওলাই আহিছোঁ, যিহেতু বন্ধৰ বাৰ। তেজপুৰখন মোৰ খুবেই প্ৰিয়, তাতোকৈ প্ৰিয় এই ব্ৰহ্মপুত্ৰ নৈখন। তেজপুৰ চহৰখনক চিটি অফ ইণ্টাৰনেল ৰোমেন্স বুলিও কোৱা হয়। এই মহাবাহু ব্ৰহ্মপুত্ৰখন ইমান শান্ত, ইমান গভীৰ। এই ব্ৰহ্মপুত্ৰৰ ওপৰতে আছে কলীয়াভোমোৰা সেতু, যিয়ে নগাঁও জিলাৰ কলিয়াবৰ আৰু শোণিতপুৰ জিলাৰ তেজপুৰ চহৰখনক সংযোগ কৰিছে। এই কলীয়াভোমোৰা সেতুখন 715 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অৱস্থিত। এই সেতুৰ দৈৰ্ঘ্য 3.015 কিলোমিটাৰ। ইয়াত আপোনালোকে দুখন সেতু হয়তো দেখা পাইছে। তাৰে এখন নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে আৰু আনখন পুৰণা সেতু। নতুন সেতুখনৰ নিৰ্মাণ কাৰ্য বৰ্তমানেও সমাপ্ত হোৱা নাই। এই নতুন ভোমোৰাগুৰি সেতুৰ দৈৰ্ঘ্য 3.249 কিলোমিটাৰ। আমি বৰ্তমান আছোঁ ভোমোৰাগুৰি সেতুৰ নিচেই তলতে অৱস্থিত নতুনকৈ গঢ়ি উঠা ভুমুৰাগুৰি কেম্পছাইট নামৰ ঠাইডোখৰত, যিখন ভোমোৰাগুৰি সেতুৰ নিচেই তলতে অৱস্থিত। প্ৰথমে ইয়াত আমি টিকেট কৰিলোঁ। ইয়াতে প্ৰতিজন মানুহৰ 50 টকাকৈ লোৱা হয় আৰু গাড়ীৰ বিনিময়ত এটা মাচুল লোৱা হয়। ইয়াত আপোনালোকে টিকেট কৰি ভিতৰলৈ গাড়ী লৈ যাব পাৰিব। তাত পাৰ্কিঙৰ ধুনীয়া সুবিধা আছে। ইয়ালৈ আপোনালোক পিকনিক খাবলৈ আহিব পাৰে বা ফেমিলি লৈ আপোনালোক ফুৰিবলৈ আহিব পাৰে, বা ৰাতিটো যদি আপোনালোকে থাকিব বিচাৰে ইয়াত ৰাতি থকাৰো সুবিধা আছে। আপোনালোকে গোটেইখিনি সুবিধা ইয়াত পাব। এতিয়া নতুনকৈ আপোনালোক পিকনিক খাবলৈ আহিব পাৰে, যিহেতু নতুন বছৰৰ আৰম্ভণি হৈছে। বহুতেই পিকনিক খাবলৈ আহিছে। আপোনালোকে পাৰ্কিঙত থকা গাড়ীবোৰ দেখি হয়তো অনুমান কৰিব পাৰিছে ইয়াত কিমান ভিৰ হ'ব পাৰে। আৰু আপোনালোকে ভিডিঅ'টো চাইতো গম পাইছে ঠাইখন কিমান পৰিষ্কাৰ। আপোনালোকে পিকনিক নহ'লে এনেই ফেমিলি লৈ ফুৰিবলৈও আহিব পাৰে। আপোনালোকক আৰু মই কথা কৈ ব'ৰ নকৰোঁ, আপোনালোকে ঠাইখন উপভোগ কৰক।
এনেদৰে ফটো কেইখনমান উঠি আমি ইয়াৰ তাৰ পৰা উভতি আহিলোঁ। আপোনালোকৰো যদি ঠাইখন ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।